হাই গাইজ, ৱেলকাম টু মাই চেনেল। আজি অলপ ফুৰিবলৈ আহিলোঁ। ফুৰিবলৈ আহি ইয়াতে আপোনালোকক ভাবিলোঁ অলপ সেউজীয়া পৰিৱেশটো দেখুৱাই লৈ যাওঁ একেলগে, যিহেতু ময়ো চালোঁ। গতিকে আপোনালোকক অলপ দেখুৱাম বুলি ভাবি ইফালেৰে গাড়ীখন লগালোঁ। মই এতিয়া ঘৰলৈ যাম। মই আহিছিলোঁ নাগৰিজুলি বগামাটিৰ ওচৰতে। এতিয়া আপোনালোকক যাওঁতে পৰিৱেশটো গোটেই ধুনীয়াকৈ দেখুৱাই লৈ যাম। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। এতিয়া বলক একেলগে গোটেইখিনি বস্তু চাই লওঁ। আমি এতিয়া গাড়ীখনলৈ ওলাই আহিলোঁ। ময়ে আৰু অকলে ওলাই আহিলোঁ গাড়ীখনলৈ। ওলাই এয়া চাওকচোন কি ধুনীয়া ধুনীয়া ফুল, কিছুমান ফুল এইবিলাক বনৰে ফুল হয় চাগে, এইটো কাঁহী বনৰে ফুল হয় চাগে, মই ভালদৰে নাজানো এইটো। আপোনালোকে যদি কোনোবা জানে কমেণ্ট কৰি জনাব। আৰু এইটো হ'ল বৰনদী বুলি কয় এইটো নদী। এতিয়া পানী প্ৰায় নায়েই আৰু নদীত। চাৰিওফালে অকল সেয়া ফুলবিলাকে ফুলি আছে। কি ধুনীয়া, সেইখন ভূটান পাহাৰ হয়। ধুনীয়া এটা পৰিৱেশ এইটোত। ৰাতিপুৱা মই আহোঁতেতো আৰু ধুনীয়া হয়, এতিয়া ৰ'দো উঠা নাছিলে, কিন্তু এতিয়া ৰ'দ উঠিলে, গতিকে গৰমটো আহি গ'ল। গৰম আহিলে এইবিলাক ৰাস্তাৰ গৰমটো সহ্য কৰিব পাৰি আৰু কি ধুনীয়া পৰিৱেশ, বতাহ মাৰি আছে তেনেকুৱা আৰু। এতিয়া বলকচোন আৰু আগুৱাই গৈ থাকোঁ, কেনেকুৱা পৰিৱেশ দেখা পাওঁ বাৰু আগলৈ। আৰু এই নদীটো পাৰ হৈয়ে আমি আৰু এতিয়া নাগৰিজুলি বাগানখনে পাম চাগে। ময়ো ভালদৰে চিনি নাপাওঁ, হয়তো মই আহি আছোঁ আৰু গাড়ীখন লৈ আগুৱাই গৈ আছোঁ আৰু। হয়, এয়া নাগৰিজুলি বাগানে পালোঁ আমি প্ৰায়। এয়া বাগানখন, সেইখন দেখিছেনে? ইয়াতে বনৰীয়া হাতীৰ অহা যোৱা ৰাস্তা, সেইকাৰণে এইবিলাক বৰ্ডবিলাক লিখি থৈ দিছে আৰু সাৱধান থাকিবলৈ। গধূলিৰ কাৰণে, ৰাতিপুৱাৰ কাৰণে একো নাই। এয়া হ'ল নাগৰিজুলি বাগান এইখন। ইয়াৰ পৰা আৰম্ভ হয় বাগানখন। ধুনীয়া এটা পৰিৱেশৰ মাজত আছে, চব চাৰিওফালে চাহ তুলি আছে, পাত তুলি আছে। এইবিলাক দেখিছেনে বাৰু? এইবিলাক চাহৰ পাত তুলি আছে। আমি এতিয়া আগুৱাই গৈ থাকোঁ লাহে লাহে। আগত আৰু কিজানি ক'ৰবাত যদি ৰখিবলৈ পাওঁ তেতিয়াহ'লে ৰখিম, মই ৰখি অলপ দেখুৱাম। কিন্তু এতিয়া ভিতৰত সোমাবলৈ নিদিয়ে ইয়াতে। এইটো যেতিয়া এইবিলাক কৰ্মচাৰীবিলাক কামত লাগি আছে, সেইকাৰণে ভিতৰত সোমাব নিদিয়ে। মই সুধিছিলোঁ আগতে, যিহেতু ভিতৰত সোমাব নিদিয়ে, গতিকে বাহিৰৰ পৰা হ'লেও আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম আৰু। গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। এটা চাইডে, এইটো এটা চাইড, আৰু এইটো এটা, এইবিলাক বাগানৰ মাজৰ ৰাস্তাবিলাক এইটো। যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে আহিব, ইয়ালৈকে ফুৰিব আহিব পাৰিব। তামোলপুৰ বগামাটি আহিলে আপোনালোকে এই বাগানখনৰ মাজেৰে যাব পাৰিব। ধুনীয়া এটা সুন্দৰ পৰিৱেশ। গৰমৰ দিনৰ কাৰণেতো ভালেই আৰু এইবিলাক পৰিৱেশ ধুনীয়া, গছৰ ছাঁ পৰি আছে এইবিলাক ৰাস্তা। আৰু কিছুমান দৃশ্য বাগানখনে শেষ হ'ব। এতিয়া আমি তামোলপুৰ আৰক্ষী চকী পাম। ময়ো ঘৰত গৈ আছোঁ, গতিকে ল'ৰাখিনি যিখিনি পাৰোঁ সেইখিনি মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে এইটো ৰাস্তাৰে বগামাটি যাব পাৰে। যদি তামোলপুৰৰ পৰা আহে তেতিয়াহ'লে এইটো ৰাস্তাৰে বগামাটি যাব পাৰিব। এইখন এখন গেট ইয়াতে আছে বগামাটি। এই ডাম্পাৰখন যোনফালেৰে সোমাই গ'ল, সেইটো ৰাস্তাৰে বগামাটি যাব পাৰে, এইটো ৰাস্তাৰে। আৰু এইফালেৰে আপোনালোকে যদি চিধা গুচি যায়, মই যিটো ফালৰ পৰা আহিছোঁ তেওঁলোকে গ'লে সেইফালে আপোনালোকে বেলেগ এটা জেগাদি যাব লাগিব। এয়া চাওকচোন, চাৰিওফালে কেৱল গছৰ ছাঁ, গছৰ ছাঁ। আৰু এতিয়া বাগানখনৰ পৰা ওলাই আহিলোঁ। ওলাই আহিয়ে ৰাস্তা, এইটো ৰাস্তা। এতিয়া কিবা এটা নদী পাম চাগে ইয়াতে, বাল্টি নে কিবা তেনেকুৱা এটা নদী আছে। সেইটো নদী একেবাৰে শুকাই অৱস্থা নোহোৱা হৈ গৈছে। কিন্তু আৰু এতিয়া ৰাস্তাৰ কাষেকে এইখিনি জেগা চাওকচোন, কি ধুনীয়া এটা পৰিৱেশৰ মাজত এইখিনি। দুয়ো চাইডে কেৱল বনবিলাক আৰু তেনেকুৱা। এতিয়া বলক আমি আগুৱাই গৈ থাকোঁ একেলগে। আপোনালোকৰ কাৰণে ভিডিঅ'টো অলপ ফাষ্ট কৰি দিম মই, কাৰণ নহ'লে বহুত দীঘল হৈ যাব। আৰু এতিয়া আমি সেই নদীটো পালোঁ, বাল্টি নামৰ নদীটো। ইয়াৰ নদীটোতো অকল বালিয়ে, আৰু এতিয়া পানী বোলা বস্তু নাহে বুলি ক'ব পাৰি। বালি হৈ আছে, গোটেই শুকাই। কিন্তু যেতিয়া আকৌ বাৰিষাৰ দিন পৰে, তেতিয়া আকৌ পানী পূৰা ভৰ্তি হৈ আহে। তেতিয়া আহি ভাল লাগে।
তেতিয়া মানে জানুৱাৰী ফেব্ৰুৱাৰী মাহত যেতিয়া আহিব তেতিয়া এইবিলাক চাই আকৌ অলপ বেছি ভাল পাব আপোনালোকে। কেৱল এটাই ভাল লগা দৃশ্য হৈছে ইয়াত এই ঘাঁহ বনৰ গছ গছে ঘাঁহবিলাক যিবিলাক আছে আৰু এইবিলাকেই ভাল লগা হৈছে। মই গোটেইখিনি আপোনালোকক পাৰখিনি দেখুৱালোৱে। এতিয়া আৰু আমি ক'ব গ'লে ৰঙিয়া পাম আৰু অলপ গ'লে, গতিকে এতিয়া ভিডিঅ'টো আমি সমাপ্ত কৰিলোঁ। মই এতিয়া ঘৰত যিহেতু গৈ আছোঁ, যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে লাইক আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো। এতিয়ালৈকে আৰু বাই, আৰু মই ঘৰ গৈ থাকোঁ এতিয়া, বাই বাই।